তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 26 জানুৱাৰী আৰু 26 জানুৱাৰীৰ দিনা আপোনালোকে জানে কি থাকে। 26 জানুৱাৰীৰ দিনা থাকে আপোনালোকৰ গণতন্ত্ৰ দিৱস। মোৰ মাত্ৰ আপোনালোকে অলপ বেলেগ টাইপত শুনিছে, কাৰণ মই এতিয়াই ঘুমটিৰ পৰা উঠিছোঁ। তাৰমানে মাত্ৰ মই ঘুমটিৰ পৰা উঠাৰ পিছত এনেকুৱা হৈ যায়। তো এইবিলাক বাদ দিয়ক। তো আজি হৈছে 26 জানুৱাৰী, আজি হৈছে গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস হ'লেও মানে গণতন্ত্ৰ দিৱসৰ লগতে আজি আছে সৰস্বতী পূজা, সৰস্বতী মাতা কি জয়। তো ভাবিছোঁ আজি সৰস্বতী পূজাত সৰস্বতী দেৱী চাব যাম। সৰস্বতী পূজাই চাবলৈ যাম। তো মোৰ দোকানো আছে এখন, মই প্ৰথমতে দোকানত যাম। দোকানত যাই পেলাই 7 বজাত তাৰমানে মই আহিম ইয়াত আহি পেলাই মই আমাৰ হাত পুৰণা বাইকখন লৈ সৰস্বতী পূজা চাবলৈ যাম। তো আপোনালোকে চাই থাকিব, আমনি নিশ্চয় নাপায়, কাৰণ মই অলপ কমেডি টাইপৰ মানি দিয়কচোন। মই কিন্তু গাইজ মোবাইলত যেনেকৈ কথা পাতি আছোঁ, মানে আপোনালোকৰ আগত যেনেকৈ কথা পাতি আছোঁ গাইজ, মই ৰিয়েলতো সেনেকুৱা ফাল্টুৱেই। তো দেখুৱাই থাকিম, সকলোবোৰ চাই থাকিব। তেতিয়ালৈকে টিল দেন টাটা বাই বাই বুলি নকওঁ, ভিডিঅ'টো শেষ হোৱা নাই। ঠিক আছে, বাই বাই, চৰি, লগ পাই আছোঁ। তো ওলালোঁ আমি যাবলৈ সৰস্বতী পূজালৈ। তো প্ৰথম যাম আমি ক'ত যাম বুলি কওঁ, এতিয়া মই প্ৰথমতে যোনখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলত গাইজ যাম, আপোনালোকক দেখাম। তাৰপিছত মই যাম আৰু ক'ত ক'ত যাই আছোঁ চব দেখাই আছোঁ। তেতিয়ালৈকে চাই থাকক ভিডিঅ'টো, দিয়ক। গাইজ এইখন স্কুলতে প্ৰথম ব্ৰেক লৈ গাইজ খোজকাঢ়ি পঢ়িব গৈছিলোঁ দে গাইজ। এইখনেই তাৰমানে সেইখন স্কুল আছিল যি প্ৰথম মই পঢ়ি পেলাই মই তাৰমানে এইখন স্কুলতে পঢ়িছিলোঁ। এইখন স্কুলত পঢ়াৰ পিছত মোৰ মনটো ভাল লাগিছিল আৰু মাষ্টৰৰ কেইটামান মাৰ খাইছিলোঁ। এইখনতেই গাইজ মই পঢ়িছিলোঁ গাইজ, প্ৰথম স্কুল এইখন গাইজ। এতিয়া বেলেগ স্কুল গাইজ দেখাই আছোঁ দে গাইজ, ক'ত কি পঢ়িলোঁ সেইটো দেখাই আছোঁ। তো গাইজ এতিয়া মই যাই আছোঁ, মানে আমি যাই আছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়া। তাতে প্ৰথমতে গাইজ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। এই স্কুলখন আছে আপোনালোকৰ, মই ক'ত বুলি কওঁ, হয়, এই স্কুলখন আছে গাইজ ষষ্ঠৰৰ ফালে, মানে ষষ্ঠৰ ছাইডে যাব লাগে। মানে আপোনালোকক মই কেনেকৈ বুজাওঁ, দিয়ক। ষষ্ঠৰ মানে আপোনালোকে মানে সেইটো ছাইডত যাব লাগে। আপোনালোকে গুগলত চাৰ্চ কৰি যাব ষষ্ঠৰ বুলি, আহি যাব, আপোনালোকে তাৰপিছত চিনি পাব। তো গাইজ এতিয়া যাই আছোঁ ষষ্ঠৰৰ ফালে, মানে এইখন কমাৰতলৰ ৰাস্তাতে ছোৱালী যাই আছে, আমিও যাই আছোঁ। আমি প্ৰথমতে গাইজ নহয় দিয়ক, মানে আমি প্ৰথমতে গাইজ জেগা পাই লওঁ, তাৰপিছত ক'ত কি জেগা পাওঁ আপোনালোকক কৈ থাকিম। শংকৰদেৱ স্কুল পাব হৈছোঁ আৰু আপুনি চাই থাকক, গান এটা মাজতে লগাই দিছোঁ। তো গাইজ পাই গ'লোঁ, সেইখনেই হৈছে মানে এই আপোনালোকৰ মানে মোৰ বাওঁফালৰ ছাইডটোত তাৰমানে এই ইহঁতে তাৰমানে কেমেৰাটো গাইজ ভালকৈ ঘূৰি দিলে সিফালে, সেইকাৰণে আপোনালোকক মই গাইজ ভালকৈ দেখাব নাপালোঁ শংকৰদেৱ স্কুলখন। এই পাগলকেইটাৰ ধৰে মই তাৰমানে ভালকৈ আপোনালোকক গাইজ শংকৰদেৱ স্কুলখন ভালকৈ দেখাব নাপালোঁ গাইজ। ইহঁতে যে কি কৰিব, মানে কেমেৰামান হৈছে, কেমেৰামেন কেইটা ফাল্টু এইকেইটা। তো গাইজ এতিয়া আমি আহিছোঁ ছোৱালী স্কুলৰ ফালে। গাইজ ছোৱালীকেইটা ভালকৈ চাওক আৰু মোকো চাব দিয়ক গাইজ। তো গাইজ আপোনালোকক অলপ মানে ছোৱালী স্কুলখন অলপ দেখাব পালোঁ, এইকাৰণে এই ছোৱালী স্কুল গাইজ। এতিয়া আমি গাইজ ছোৱালী স্কুলখন আপোনালোকক দেখাইছোঁ। এতিয়া আমি যাম, ক'ত যাম মানে মই নিজেই গম পোৱা নাই ক'ত যাম, মানে এইবাৰ মই যাম কীৰ্তি হাইদিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল। তো চাই থাকক, মিউজিকটো লগাই দি আপোনালোকে সুখ হওক, ময়ো সুখত থাকোঁ, তেতিয়ালৈকে মিউজিকটো উপভোগ কৰক। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झकझोरी क्यों ना। सूरज की किरणें आने दे मेरे नींद, अब जल जाने दे जो भी बीत। ओ जगे ताने पे ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना।
তো গাইজ ক্ষেত্ৰীয় হায়াৰ ছেকেণ্ডাৰীখন আমি তাৰমানে পাবা হৈছোঁ দেখাই গৈছিলোঁ গাইজ। আপোনালোকক তাৰমানে মই ক্ষেত্ৰীয়ৰ ভিতৰত সোমাই লৈ যাম, ক'ত কেনেকুৱা পৰিস্থিতি, ক'ত কেনেকুৱা মণ্ডপ আপোনালোকক দেখাব চেষ্টা কৰিম। যদি লাজ নালাগে আপোনালোকৰ লগত মোৰ কেমেৰাটো ধৰবা। তো গাইজ এই গাড়ীখন তাতে পাৰ্ক কৰি দিওঁ দে না কি দে আৰু গাইজ, আপোনালোকক ডাইৰেক্ট মই মণ্ডপত তাৰমানে তাতে ভিতৰত সোমাই লৈ দেখাই আছোঁ দে গাইজ। তো গাইজ যোৱা ভিতৰত দেখি আমি সোমাই যাওঁ। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ক্ষেত্ৰী খাদ্যৰ তাৰমানে মাজত পূৰা সোমাই যাম গাইজ। আমি আপি চাপি আছে বহুত, লাজ চাজ নকৰোঁ আমি। তো গাইজ বলক, আপুনি মোৰ লগত বলক, বেছি কথা ক'ব নাপাওঁ কাৰণ লাজ লাগে মোৰ কথা ক'বাও। তো বলক আপোনালোকে মোক চাওক আৰু আপিকেইটাও চাওক, মানে ল'ৰাকেইটাও চাওক, যে গাইজ যি চাব ইচ্ছা আছে চাই লওক গাইজ। ভালকৈ দেখাই আছোঁ গাইজ। এইয়া ক্ষেত্ৰী হাদিয়া হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰী হাদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি পাই গৈছোঁ। ভিতৰত দেখি তাৰমানে একদম সোমাব চেষ্টা কৰি আছোঁ। এয়া মই আগত যাই আছোঁ কাৰণ মই গাইজ ঘৰত আহি পেলাই ডাবিং কৰি আছোঁ গাইজ। অলপ আপিগিলাৰ আগত কিবা লাজ লাজো লাগছে, কিন্তু গাইজ এই আপাতে মই কি কৈছে জানা, তাতে বোলে ফটো উঠি আছে মোক গুজবা দিছে। মোক খং উঠিছিল গাইজ, কিন্তু উপায় নাই দিয়কচোন, তাহাঁতে স্কুল তাহাঁতে লোকেল মানুহ, এতিয়া মই বেয়াকৈ ক'ব নোৱাৰোঁ। যদি এই ঘটনাটো যদি মোৰ লগত গাইজ আপোনাৰ বিনন্দী চন্দ্ৰ বা ৰামদী হায়াৰ ছেকেণ্ডাৰী হ'ব লাগিছিল গাইজ, তাকতো মই গৰু মাৰা দিলোঁ হয় গাইজ। সঁচা কথা কৈছোঁ গাইজ মই। দেখ গাইজ আৰু সৰস্বতী পূজাৰ দিনানো কি মাৰামাৰি কথা ক'ব। দিয়ক চাওক, আপোনালোকে যি গাইজ চাব ইচ্ছা আছে চাওক আৰু মই চাই থাকোঁ। মইতো এতিয়া চাই আছোঁ দিয়কচোন গাইজ, ভিডিঅ'টো এডিট কৰি আছোঁ। তো চাই থাককচোন, সকলোবোৰ দেখাই আছোঁ আমি। এটা গান লাগে দিওঁ দে গাইজ, গানটো শুনি চিনবোৰ উপভোগ কৰি দিয়ক। অ'কে। তো গাইজ আমি আহি পালোঁ আপোনাৰ ক্ষেত্ৰী হাদিয়াৰ পৰা। তো আমি এইবাৰ যাম এতিয়া আপোনাৰ বিনন্দী স্কুলত যাম আমি। তো চাই থাকোঁ ভিডিঅ'টো এতিয়া। তো গাইজ পাই গ'লোঁ আমি বিনন্দী কলেজ। তাৰমানে ইয়াতে গাইজ মই এতিয়ালৈকে পঢ়িয়ে আছোঁ দিয়ক গাইজ। তো আমি পাইছোঁ বিনন্দী কলেজৰ গেটৰ সন্মুখ। এতিয়া ইয়াতো নাযাওঁ লাগি আছে, কাৰণ ছোৱালী আছে ৰাস্তাত বহুত, সিহঁতে আমাক মিচিকাই চাই হাঁহিও আছে অলপ চলপ, সেইকাৰণে গাইজ যাব লাজ লাগিছে। কিন্তু গাইজ আপোনালোকৰ কাৰণে যাই আছোঁ দেখ গাইজ। তো এই লগকেইটা আমাৰ মাতি আছে, কিন্তু মোৰ যাব ইচ্ছাও গৈছে, যোৱা নাই, কি কৰোঁ কি নকৰোঁ লাগিছে। তো আমি গাইজ ভিতৰলৈ সোমাই যাবলৈ ওলাইছোঁ। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ। এইখনেই হৈছে কলেজ। তো গাইজ আপোনালোকক ভিতৰৰ পৰা দেখাই আছোঁ দিয়ক গাইজ। তো গাইজ এতিয়া আমি সোমাই যাই আছোঁ কলেজৰ ভিতৰ ফালে। গাইজ আপোনালোকক মই বিল্ডিঙৰ পৰা গাইজ দেখাই আছোঁ ভিডিঅ'টো, মানে বিল্ডিঙৰ পৰা তাৰমানে কেনেকুৱা নাজাৰা হয় এইটো দেখাই আছোঁ গাইজ। তো গাইজ বিল্ডিঙৰ পৰা নজাৰাটো চাওক, কিমান যে ভাল লাগে গাইজ বিল্ডিঙৰ পৰা নজাৰাটো চাব। এয়া চাওক গাইজ, ছোৱালীবিলাকে আচৰণ বিচৰণ কৰি আছে, ল'ৰা ছোৱালীবোৰ যাই আছে ইফাল সিফাল কৰি আছে। তো এনেকেই তাৰমানে গাইজ তেওঁলোকে পূজা উদযাপন কৰি আছে গাইজ। কিন্তু গাইজ সেইটো মই গাইজ বিনন্দী চন্দ্ৰ মেধি কলেজৰ মণ্ডপটো। আৰু গাইজ এই ল'ৰা ছোৱালীবোৰেও বৰ ধুনীয়াকৈ মানে আচৰণ বিচৰণ কৰে গাইজ। মইনো কিমান কথা ক'ম গাইজ, চাই থাকক ভিডিঅ'টো, মিউজিক এটা লগাই দিওঁ, আনন্দ লওক আৰু মই লওক দে আৰু গাইজ। এতিয়া আপোনালোকক মই বেলেগ চাইডৰ পৰা তাৰমানে সেইখিনিতে বিল্ডিংটো আছে গাইজ। অলপ ইফালে আহি আপোনালোকক গাইজটো নাজাৰাটো দেখাইছোঁ, কেনেকুৱা পাইছে মোক ক'ব কমেণ্ট কৰি। আৰু এই দুইটাক চাওক আৰু সেই পিছফালে মই মানুহবিলাক চাওক গাইজ। আপোনালোকৰ লগত কথা পাতি গাইজ ভাত খাব আহিলোঁ দে গাইজ, কাৰণ সময় হৈছে 3টা 3:30 বাজিল। তো গাইজ এওঁলোকে আমাৰ আগত বহিছে, মানে কি বুলি কওঁ গাইজ, প্ৰথমতে গাইজ ভাতকেইটা খাই লওঁ দে গাইজ। মোৰ ফ'কাছটো বেলেগ ফালে গাইজ যাই আছোঁ গাইজ দে গাইজ। তো গাইজ ভাত চাত খোৱা হ'ল, এতিয়া যাওঁ আমি ৰামদী হায়াৰ ছেকেণ্ডাৰী, য'ত মই পঢ়িছিলোঁ 6ৰ পৰা। বলক আমি ৰামদী হায়াৰ ছেকেণ্ডাৰীত যাওঁ। তো গাইজ পাই গ'লোঁ আমি ৰামদী হায়াৰ ছেকেণ্ডাৰী স্কুল। তো বলক আমি ৰামদী হায়াৰ ছেকেণ্ডাৰীৰ ফালে যাই আছোঁ, কাৰণ ইয়াত মোৰ বেছি লাজ নালাগে, কাৰণ ইয়াত 6ৰ পৰা মই পঢ়িছোঁ পুৰা।
12ক লাগি তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ দিয়কচোন। ষ্টাৰ্ট হৈয়ে আছে গাইজ, তো ভালকৈ চাই থাকক। এইখনেই ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰামদিয়া। এইখনেই নাম্বাৰ 1 স্কুল, আৰু আপোনালোকে ইয়াত চলিও বেছি দেখা পাব গাইজ বেলেগ স্কুলতকৈ। তো চাই থাকক, মিউজিকটো লগাই দিওঁ দিয়ক গাইজ। মোৰ কথাবিলাক শুনি আপোনালোকে কিজানি বহুত আমনিয়েই পাইছে। দেখছে না গাইজ চলি কিমান গাইজ, ইয়াত চলি আছে ফাংচন। সেইকাৰণে ইহঁতেও চাই আছে ফাংচন, ময়ো আছোঁ চাই ফাংচন। তো গাইজ আপোনালোকক মই দেখাই যাম যিমান পাৰোঁ। তো চাই থাকক, এটা মাজতে মিউজিক লাগি দিওঁ। তাৰমানে ইয়াত তাৰমানে কপিৰাইট লগা মিউজিকবিলাক চলি আছে গাইজ, সেইকাৰণে আপোনালোকক মই মিউট কৰি শুনাই আছোঁ। মানে সেইকাৰণে গাইজ মই আপোনালোকক ৰিয়েল গানবিলাক শুনিব নাপাওঁ, কাৰণ কপিৰাইট লাগিলে বেয়া কথা হ'ব। কপিৰাইট লাগিলে মানে এটা দিগদাৰ হ'ব গাইজ। তো এটা ভাল গান লাগি দিওঁ গাইজ, কপিৰাইট নালগা। চাই থাকক, আৰু ভিডিঅ'টো গাইজ বেছি সময় নাই, এইখিনি সময় চাওক গাইজ। তো ভিডিঅ'টো চাওক, ময়ো চাই আছোঁ গাইজ, ডাবিঙো কৰি আছোঁ। তো আপোনালোকক গানটো শুনাই দিয়ক, মোৰ বেকাৰ মাতটো নুশুনাওঁ। তো গাইজ এইটোৱে হৈছে ৰামদিয়া হাই ছেকেণ্ডেৰীৰ সৰস্বতী মাতাৰ মূৰ্তি। সৰস্বতী মাতা কি জয় হো। আৰু গাইজ এওঁলোকক চাওক গাইজ, বান্দৰ নাচ দিছে গাইজ। গাইজ বেয়া নাপাব, অলপ তামচা কৰিলোঁ গাইজ। তো গাইজ আৰু 7টা বাজু হৈছে গাইজ। মই এতিয়া ঘৰত যাওঁ, ভিডিঅ'টো এণ্ডিং কৰি আছোঁ ঘৰত। তেতিয়ালৈকে টিল দেন টাটা, বাই বুলি নকওঁ, লাষ্টত বাই বুলি কৈ আছোঁ। তো সেই গাইজ আমি আহি পালোঁ ভালে কুশলে। এতিয়া বাজিছে আপোনাৰ গাইজ 4:30 মানে মই মিছা কথা নকওঁ গাইজ, 8:07 হৈছিল। এতিয়া তাৰমানে 10 মিনিটমান জিৰাইছোঁ, তাৰপিছত ভিডিঅ'টো তাৰমানে অন্ত কৰিম বুলি ভাবিছোঁ। তো গাইজ ভিডিঅ'টো কেনে পালে, নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে এটা লাইক নিশ্চয় মাৰি দিব, আৰু বহুত যদি ভাল লাগছে ছাবস্ক্ৰাইবটো মাৰি দিব গাইজ। তো এনেকৈ গ'লে আমাৰ সৰস্বতী পূজাটো। ভিডিঅ'টো যদি ভাল পাইছে লাইক, মানে এইটো কথা কৈছোঁ ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে একদম লাইক এটা মাৰি দিব গাইজ। তো মই কি ক'ম আৰু, ক'বলৈ ভাষা নাই। লাষ্টত এটা কথা কৈ দিওঁ, কি কওঁ মানে কি নকওঁ লাগিছে। মানে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈকে টিল দেন টাটা, বাই এই কওঁ দিয়া কাৰণ। আৰু গাইজ সৰস্বতী মাতা কি জয়, বন্দে মাতৰম, বাই।